হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই মনু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আহকচোন আজি ৰসগোল্লা কেনেদৰে বনাইছোঁ চাওঁ। এয়া মই ৰসগোল্লা বনাইছোঁ। এয়া চাওকচোন, ধুনীয়া কোমল হৈছে ৰসগোল্লা, খাবলৈও ভাল লাগে। ঘৰত বনোৱা ৰসগোল্লা। বহুতেই জানে ৰসগোল্লা বনাবলৈ, যিসকলে নাজানে আহকচোন কেনেদৰে বনাইছোঁ চাওঁ। এই ৰসগোল্লা বনাবলৈ মই লৈছোঁ এই গাখীৰ 1 লিটাৰ। গাখীৰখিনি মই নেমু চেপি পেলাই ফটুৱাই ল'ম। আগতে গাখীৰখিনি প্ৰথম ভালদৰে উতলাই লৈছিলোঁ, লৈ তাতে এতিয়া মই নেমু চেপি দিছোঁ। দি গাখীৰখিনি ভালদৰে ফটুৱাই ল'ম। আপোনালোকে ভিনেগাৰ দিও নেমুৰ ঠাইত ভিনেগাৰ দিও গাখীৰ ফটুৱাই ল'ব পাৰে। ভিনেগাৰ দিলেও গাখীৰ ফাটে। মই নেমুকে ব্যৱহাৰ কৰিছোঁ। এয়া ফাটিছে প্ৰায়। এয়া গোটেই গাখীৰখিনি ফাটিছে। গাখীৰখিনি ভালদৰে লৰাই দিব লাগিব যাতে তলত লাগি নধৰে। এয়া গোটেইখিনি মই ফটুৱাই ল'লোঁ এনেদৰে। এতিয়া মই ভাল চাফা কাপোৰ এখনত গাখীৰকণ চেকি ল'ম। এখন ভাল চাফা কাপোৰ লৈছোঁ মই। ইয়াতে গাখীৰখিনি ফটা গাখীৰখিনি চেকি লৈছোঁ। লৈ মই ইয়াত যে টেঙা দি ফটুৱাইছোঁ, সেই টেঙা ভাৱটো আঁতৰাবলৈ এয়া খৰাহী এটা লৈছোঁ। লৈ ইয়াতে পানী দি মই ভালদৰে টেঙাখিনি আঁতৰাই ল'ম ধুই পেলাই। ভালকৈ ধুই টেঙা ভাৱটো আঁতৰাই ল'ম, নহ'লে খাওঁতে অলপ টেঙা হয়, খাবলৈ ভাল নালাগে। এয়া মই ভালদৰে ধুই পেলাই এনেদৰে টেঙা ভাৱটো আঁতৰাই লৈছোঁ। এতিয়া মই এইখিনি ধুই অলপ ভালদৰে চেপি লৈছোঁ। চেপি পেলাই গোটেই পানীখিনি চেপি দিয়া নাই, অলপ আছে। এতিয়া এনেদৰে মই আধা ঘণ্টামান ওলমাই থৈ দিম। এতিয়া আকৌ চেনি পানী বনাওঁ আহকচোন। কেৰাহী এটা লৈছোঁ গেছত, তাতে মই 1 কাপ চেনি দিছোঁ আৰু 4 কাপ পানী দিম। চেনি পানীখিনি মই অলপ পাতল কৰিম, বেছি ডাঠ নকৰোঁ, সেইবাবে 4 কাপ পানী দিম। এয়া 1 কাপ দিছোঁ, বাকীখিনি দি দিম। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইটো চাব আপোনালোকে, তেতিয়াহে গম পাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এয়া গেছটো মিডিয়ামত দি মই এনেদৰে চেনি পানীখিনি মিলাই ল'ম বুলি। তাৰপিছত এইফালে মই হৈছে আধা ঘণ্টামান ওলমাই থৈছিলোঁ, বেছি শুকাই যাবলৈ দিয়া নাই। এইখিনি উলিয়াই ল'ম, লৈ আটা মৰাৰ দৰে ভালদৰে মঠি ল'ম মই। চাওকচোন, অলপ এয়া ভালদৰে শুকাই যোৱা নাই। এইখিনি মই এতিয়া ভালদৰে মাৰিম, আটা মৰাৰ দৰে পিটিকি। এয়া মই ভালদৰে এইখিনি 5 মিনিটমান পূৰা এনেদৰে হেঁচি খচি ল'ম। আটা আমি যেনেধৰণে খচি লওঁ তেনেধৰণে এইখিনিও খচিব লাগিব। এয়া ভালদৰে মই মাৰিছোঁ 5 মিনিটমান, যাতে কোমল হৈ যায়। লাড়ুকেইটা বনালে ধুনীয়া কোমল হয়, মিহি হয়, সেইবাবে ভালদৰে এনেকৈ মাৰিব লাগিব। এয়া হৈছে আৰু মিহি। মই এতিয়া এইখিনি লাড়ু বনাই ল'ম। এইফালে মোৰ চেনি পানীও হৈছে আৰু মিডিয়ামত দি থৈছিলোঁ, ভালদৰে চেনি পানীখিনি হৈ আহিছে। এয়া মই এতিয়া এইখিনি গাখীৰৰ চানাখিনি লাড়ু বনাই ল'ম। নিজৰ পচন্দ মতে চবেই শ্বেপ দিব পাৰিব। মই এনেধৰণে গোল কৰি দিছোঁ, যাৰ যি পচন্দ তেনেধৰণে দিব পাৰিব। এনেধৰণে মই গোটেইখিনি শ্বেপ দি ল'ম গোলকৈ। এয়া এতিয়া মই এইখিনি চেনি পানীখিনি যে উতলাইছিলোঁ তাতে দি দিম। পানীখিনি ভালদৰে উতলাই ল'ব লাগিব, উতলতহে পেলাব লাগিব, নহ'লে মানে চেনি পানীত উতল নাহিলে লাড়ুকেইটা ভাঙি যাব। এয়া ভালদৰে উতল আহিব দিছোঁ, গেছটো উঠাই দিছিলোঁ। দি তাতে মই লাড়ুকেইটা দি দিছোঁ, গোটেইকেইটা এটা এটাকৈ।
আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকল নতুন চেনেলটোত তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এয়া চাওকচোন, এনেধৰণে মই গোটেইকেইটা দি দিছোঁ। এইকেইটা গাখীৰত মই বেছি বনোৱা নাই, এইকেইটাই বনাইছোঁ। এনেধৰণে উতলত গোটেইকেইটা দি দিছোঁ। চেনি পানীখিনি উতলত দিলে তেতিয়া চানা লাড়ুকেইটা গাখীৰৰ এইকেইটা ভাঙি নাযায়। এয়া মই এইখিনি এতিয়া প্ৰায় আধা ঘণ্টামান মিডিয়ামত সিজিবলৈ দিম। এইখিনি মই ঢাকোন মাৰি পেলাই মিডিয়াম কৰি দিছোঁ গেছটো, দি ঢাকোন মাৰি আধা ঘণ্টামান সিজিবলৈ দিম। এয়া চাওকচোন, আধা ঘণ্টা হৈছে, ফুলি গৈছে, ডাঙৰ ডাঙৰ হৈ গৈছে। এতিয়া মই এইকেইটা লুটিয়াই আৰু 10 মিনিটমান দিম সিজিবলৈ। গেছটো চিমত দিছোঁ এবাৰ, দি আৰু 10 মিনিটমান ভালদৰে সিজিব দিম। এইকেইটা গোটেইকেইটা মই আকৌ এবাৰ লুটিয়াই দিছোঁ, দি আকৌ ঢাকোন মাৰি দিম। এয়া দি এবাৰ এয়া হৈছে আৰু প্ৰায়। মই এইকেইটা গোটেইকেইটা এটা এটাকৈ নমাই দিম গোটেইকেইটা। এইকেইটা বনাই আধা ঘণ্টা 40 মিনিট লাগে, তেতিয়াহে ভাল হয়, কোমল হয় খাবলৈ। এয়া মই বাতি এটাত নমাই দিছোঁ। চাওক, এনেধৰণে গোটেই চেনি পানীখিনিত ডুবাই পেলাই 4 ঘণ্টা 5 ঘণ্টামান ৰাখিব লাগে, তেতিয়া মানে মিঠা চেনিটো ভালদৰে সোমাই যায় আৰু খাবলৈ ভাল হয়। এয়া চাওকচোন, এয়া গুল্লা ৰেডি হৈছে, খাব পৰা হৈছে। এনেধৰণে যিসকলে বনাই খাই পোৱা নাই তেওঁলোকে এনেধৰণে বনাই খাব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ আন এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই।